চামোহন তই ক আজি 6-7 বছৰ ধৰি এইখন বিচনাত আছো নে নাই বাৰু আছে 7 বছৰ কিন্তু আছে এই ৰহ এইডাল লেবেল দি লাভ নাই সময় সলনি হৈছে সলনি হ'ল এতিয়া কিন্তু 12টা বাজিল এতিয়া দখল মোৰ দখল নহয় এইটো বেদখল বুলি কয় আৰু বেদখলকাৰীক উচ্ছেদ কৰিবও মই জানো জানে এইটো কিন্তু মোক উচ্ছেদ কৰাটো ইমান সহজ নহয় খুদাই নেৰো কি কৰিবি অ চাব তই চাবি নেকি আপুনি চাব নেকি মোক তই চাব বিচৰা নেকি অ পিতেই কৰিব লাগিব মোহন সি মোৰ লগত মাৰপিট কৰিব মই এইচা দিম বাও একে টিপাই যাবা মানে ঠেঙৰ মাজত যদি এবাৰ পাক মাৰি ধৰিছে মাছৰ পেটৰ দিছে জীৱ পিটিককে ওলাই যাব হ'ব আহক সি কি চাব লাগেনো ছাৰ এই সোপা চাউল চাওক আৰু মাল আনি মই লকাপত ষ্টক কৰি দিম কিয় যেতিয়া বস্তুৰ নাটনি হ'ব দুগুণ দামত বেছি কৰপতি বনি যাওঁ মজা লাগি থাকক থেংক ইউ এই প্ৰথমবাৰ ছাৰে প্ৰশংসা কৰিছে আৰে ই আকৌ মোৰ বিচনাত শুই দিলেহি যে বগাই উঠছ হেই কি বাৰে বাৰে ডিষ্টাৰ্ব কৰি থাকে হে বাৰে বাৰে ডিষ্টাৰ্ব কৰা মানে ইমান বাৰ কোৱা স্বত্তেও মোৰ বিচনাত শুই দিলেহি যে অ সুমে যি কয় কৰি থাকক যাওক হে ৰ 12 বজা আছো এতিয়া মাজত দেখোন চুলিয়ে নাই তোমাৰ চিন্তাতে কৰিল ইছ এনে একেবাৰে মোৰ চিন্তা কৰি থাকে দেখা নাই কেঁচা পিঁয়াজৰ ৰস অলপ ঘঁহি দিব লাগিব 55 টকা কেজি আই খাবা এনে ঘঁহিবা একো নহয় দিয়ক অকমানহে আৰু ভণ্টি কি বগাইটো আকৌ মোৰ বিচনাখনতে শুই আছে কিনো হ'ব তয়ো কাষতে শুই থাকবি একেলগে মই নাথাকো দে আহা মই একোলা লৈ দিওঁ আপুনি এটা কাম কৰকচোন আপুনি ইয়াতে শুৱক আমি দুটা বিচনাতে শুংগে নাই মই নোৱাৰো দেই অকলে শুবলৈ মোৰ ভয় লাগে তেতিয়াহ'লে যাওক চিডিল কৰি দিয়কগে আকৌ বলা বগাই চাওঁ কি হ'ল তই বেয়া নাপাবি আজি তলতে শুচোন মই মানে পকাত শুব লাগিব একো নহয় দে মানুহ পৰিস্থিতি দাস হ'ব লাগে এদিনহে এইটো অপমান কৰিবলৈ মোক মাতি আনিছিলি তেনেকে কৈ মোক এৰা দুখ নিদিবি বগাই অকণমান এডজাষ্ট কৰ কাইলৈ কিন্তু মোক নতুন বিচনা আনি দিব লাগিব মই